অকল মোক কৈ থাকে মানে ভিডিঅ'ত ওলাবলৈ মানা কৰে, তো অকণমান জোৰ কৰি উলিয়াই দিছোঁ, এয়া হাঁহিছে। তো সেই তেনেকৈ আমি দিনবোৰ পাৰ কৰোঁ বন্ধু বান্ধৱীসকল, আৰু তাৰে কিছু দৃশ্যাৱলী আপোনালোকৰ মাজলৈ ভিডিঅ' আকাৰে আগবঢ়াই দিওঁ। মানে আহিছিলোঁহে পৰহি আৰু আজি যাবলৈ হৈ গ'লহে, ওলাই লৈছোঁ মানে। গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোলৈকে পুনৰবাৰ অন্য এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু এই পুৱাই পুৱাই দেখিছে আমাৰ হুনুৰ হাতত এটা ডাঙৰ মাছ। মানে কথাটো হ'ল কি এনেকুৱা যে যিহেতু মই আজি যামগৈ, এদিনৰ কাৰণে আহিছিলোঁ, আৰু সেইকাৰণে দেউতাই মানে ডাঙৰ মাছ এটা লৈ আহিছে ওচৰৰ ফিচাৰীৰ পৰা কিনি পেলাই। তো গতিকে মানে যেতিয়াই ঘৰলৈ আহোঁ তেনেকেই মানে তেতিয়াই মোৰ ঘৰৰ মানে মা দেউতাই হওক বা হুনুহঁত দাদাহঁতে মানে পূৰা খোৱা বোৱাৰ প্ৰতি বেছি যোগাৰ কৰেই আৰু কিবা নহয় কিবা, আৰু আজিও তাৰ ব্যতিক্ৰম নহয়। আজি আৰু ৰাতিপুৱাৰ সাঁজে মাছৰ আঞ্জা দি খাব লাগিব। তো গতিকে মই অকণমান আপোনালোকক দেখুৱাই দিছোঁ, আৰু পুৱাই পুৱাই শুই উঠি ব্ৰাছ কৰিয়েই মানে মই মাছ কাটিবলগীয়া হৈছে আৰু আজি যিহেতু যামগৈ, তো গতিকে আজি এটা সৰু ব্লগ আগবঢ়াইছোঁ, ঘৰতে কেনেকৈনো ৰেডি হৈছোঁ, কি কৰিছোঁ তাকে অকণমান দেখুৱাইছোঁ, আৰু আপোনালোকে ভিডিঅ'টো আগলৈ চাই থাকক। আৰু এয়া দেখিব পাইছে যে মোৰ মাছ কটা শেষ হ'বই, আৰু যথেষ্টখিনি মাছ ওলালে। তো গতিকে আপোনালোকক আকৌ আগলৈ কি দেখুৱাব পাৰোঁ চাই থাককচোন ভিডিঅ'টো। আৰু এইফালে মই এবাৰ হুনুক দেখুৱাইছোঁ, হুনু মানে মাছৰ আঞ্জা ৰান্ধিবলৈ লৈছে। দেখিছে ঔটেঙা আৰু মাছ, আৰু পুৱাই পুৱাই খুব ভাল হ'ব। আৰু এইফালে কেৰাহীত মানে তেল দিলেই তাই দেখুৱাব মানা কৰিছে, তথাপি মই অকণমান জোৰ কৰি দেখুৱাই দিছোঁ। আৰু তথাপি আগলৈ কি দেখুৱাব পাৰোঁ আপোনালোকক চাই থাককচোন ভিডিঅ'টো, মই দেখুৱাবলৈ যত্ন কৰিম। আৰু মানে শাক বিচাৰিবলৈ আছে, এতিয়া বাৰীত সোমামগৈ, তো শাক কি পাওঁ তাকো দেখুৱাম, আৰু কেনেকৈ ৰেডি হৈছোঁ আপোনালোকক ক'ম, আৰু গোটেইখিনি দেখুৱাম, চাই থাকক ভিডিঅ'টো। আৰু এইবাৰ মই আপোনালোকক একেবাৰে জুহাললৈ লৈ আহিলোঁ, পাকঘৰলৈ। আৰু ইয়াত দেখিছে যে মাটিমাহৰ দালি বনি আছে। যোৱাকালি যে আনিছিলোঁ বন্ধু বান্ধৱীসকল ঘৰৰ মাটিমাহ, দেউতাই খেতি কৰিছে এইবাৰ, তো সেই ঘৰৰ মাটিমাহৰ প্ৰথম আজি ইয়াৰ সোৱাদ ল'ম। আৰু এইফালে মোৰ ভাতৰ থালি ৰেডি কৰি দিলে শুনোৱে, আৰু এইফালে ঔটেঙা আৰু মাছৰ আঞ্জা, আৰু এইফালে মাটিমাহ দালি ল'বলৈ আছে, এইফালে বনি আছে। আচল কথাটো কি হ'ল, একদম মানে জুহালৰ কাষত বহি লৈছোঁ, এতিয়া খাই লওঁ। ভাত খালোঁ, আৰু শুনোৱে মানে শাকনি বাৰীলৈ লগ ধৰি লৈ আহিলে যে দুপতমান শাক দি যাওঁ, ঘৰৰ চব্জি খাব বুলি পেলাই, আৰু সেই তাৰ পিছে আহি গ'লোঁ। তো দেখাই দিছোঁ অকণমান কিবাকিবি লগোৱা আছে, মানে ইমান বেছিও নাই, কিন্তু ঘৰত খাব পৰাকৈ কিবাকিবি অকণমান শাক পাচলি দুপতমান আছে। তো তাৰে দুপতমান মোকো দি যাব, তো গতিকে অকণমান দেখুৱাই দিছোঁ। আৰু এই ঘৰৰ পিছফালতে মানে অকণমান লগোৱা আছে ভঁৰালৰ আগফালে, তো গতিকে অকণমান দেখুৱাই দিছোঁ। দেখিব পাইছে এই নহৰু লগোৱা আছে, এইফালে লাই মূলা কিবাকিবি আছে। আৰু তাৰ শুনোৱে মানে এটা খৰাহিতে অকণমান বুটলি দিছে, ইমান বেছিতো লৈ যাব নোৱাৰোঁ, তথাপি অকণমানকৈ লৈ যাম। আচলতে মানে কথাটো কি হ'ল, বিগত দিনবোৰত মই ইমান বেছিকৈ মানে ভিডিঅ' দিয়া মোৰ একদম হেৰেঙা আছিলে। তো কিন্তু যোৱা কেইদিনত মানে মোৰ খুব সঘনাই মানে নিয়মিতভাৱে মই ভিডিঅ' দিবলৈ চেষ্টা কৰিছোঁ, আৰু ভিডিঅ'বোৰত আপোনালোকৰ সফল সঁহাৰি পাইছোঁ। তো গতিকে মই এই যিটো ধাৰাটো মানে ভিডিঅ' দিয়াৰ ধাৰাটো মই কণ্টিনিউ কৰিবলৈ চেষ্টা কৰিছোঁ, যাতে আপোনালোকৰ মাজত মানে মোৰ যোগাযোগটো মানে সুন্দৰ হৈ থাকে আৰু ভাল হৈ থাকে, আৰু ভিউজবিলাক মানে ভালকৈ পাওঁ। তো সেইকাৰণে কণ্টিনিউ কৰিবলৈ চেষ্টা কৰিছোঁ, আৰু এটি সৰু ব্লগ মই বনাইছোঁ আজি। আৰু এটা বস্তু দেখুৱাবলৈ আছে আপোনালোকক, এতিয়া মই দেখুৱাম। এয়া দেখিছে, এয়া হৈছে খালুংবা, অৰ্থাৎ আমাৰ ফালে এই বাঁহবিধৰ নাম খালুংবা বুলিয়ে জানো, কিন্তু ঠাই বিশেষে হয়তো বেলেগ হ'ব পাৰে। আৰু এই বাঁহবিধ আমি যিটো চুঙা চাউল বা চুঙা ভাত খাবৰ বাবে ব্যৱহাৰ কৰোঁ। আৰু আমাৰ মালিকৰ আইতা আৰু মানে ডাঙৰ বৌয়ে মানে নিবলৈ ক'লে যে মোক এই বাঁহবিধ, তো গতিকে মই অকণমান দুডালমান কাটি লৈছোঁ। মানে আহিছিলোঁহে পৰহি, আৰু আজি যাবলৈ হৈ গ'লহে, ওলাই লৈছোঁ মানে অকণমান তেল টেঙা লগাই লৈছোঁ। আৰু মানে কি হ'ল কথাটো যে হুনুহঁতে আছিলেগৈ, তো তাহাঁতক মানে থ'বলৈ আহিলোঁ, আৰু থ'বলৈ আহোঁতে এটা দিন অফ পাওঁ, তো এটা দিন অফ মানে ঘৰতে পাৰ কৰিলোঁ। এবাৰ আকৌ যাবলৈ হৈ গ'ল, এতিয়া আজিও মানে ইভিনিং ডিউটি আছে, গৈ ডিউটি জইন কৰিব লাগিব। তো আজিৰ ব্লগটোত মানে বিশেষ একো নাই, যে মানে মই ঘৰত আহিলোঁ, আজিৰ দিনটোত কি কৰিলোঁ, আৰু হুনুহঁতে মানে মোক অকণমান বস্তু কিবা শাক অকণমান জুগুতাই দিছে, তাকে অকণমান আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ। আৰু এইফালে এয়া হুনুক দেখুৱাই দিছোঁ অকণমান, মানে মই যিহেতু যাবলৈ ওলাম, তাই মানে বস্তুখিনি ঠিক কৰি দিছে, আৰু বেগ এইফালে বেগ ঠিক কৰি দিছে, আৰু অকণমান শাক পাচলি অকণমান উলিয়াই দিছে। তাৰপিছত তাই বোলে অকল মোক কৈ থাকে মানে ভিডিঅ'ত ওলাবলৈ মানা কৰে, তো অকণমান জোৰ কৰি উলিয়াই দিছোঁ, এয়া হাঁহিছে। তো সেই তেনেকৈ আমি দিনবোৰ পাৰ কৰোঁ বন্ধু বান্ধৱীসকল, আৰু তাৰে কিছু দৃশ্যাৱলী আপোনালোকৰ মাজলৈ ভিডিঅ' আকাৰে আগবঢ়াই দিওঁ। আৰু মানে কথাটো হ'ল কি যে যোৱা ভিডিঅ'কেইটাত আপোনালোকে খুব সুন্দৰকৈ সঁহাৰি দিলে, তাৰ কাৰণে আপোনালোক সকলোলৈকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আহিবলগীয়া ভিডিঅ'বোৰ যাতে আপোনালোকে এনেকৈ সঁহাৰি জনাব, আৰু তেনেকৈ মই আপোনালোকৰ মাজলৈ ভিডিঅ' ব্লগ আকাৰে আগবঢ়াই গৈ থাকিম। আৰু এইফালে যাবলৈ ৰেডি হৈ গ'লোঁ, আৰু একদম চোতালতে এয়া দেখিছেনে হালধি শুকুৱাই ৰাখিছে, এয়া দেখিছে হালধি। এইফালে মাজেদিয়ে যাওঁগৈ, আৰু এইফালে এয়া মাটিমাহ আছে, আৰু এইফালে মোৰ বাইক ৰেডি হৈ গ'লে দেখিছে। এইফালে চাউল শাক পাচলি অকণমান,
মাটিমাহ, এইফালে তামোল ভৰাই দিছে শুনোৱে সখীয়েকৰ কাৰণে আৰু এইফালে এয়া হেলমেট আৰু এইফালে মোৰ বাঁহৰ চুঙাকেইটা, খালুং বাঁহৰ চুঙা ভাত খাব বোলে আমাৰ মালিকৰ ঘৰত। এইফালে শুনোৱে পাণ পাৰি লৈ আহিছে, পাণ আৰু তামোল মানে সখীয়েকে লৈ যাব ক'লে, তো সেইকাৰণে সখীয়েকৰ কাৰণে লৈ আহিছে। আৰু এতিয়া এনেকৈ যাম আৰু মই বাইকত লাহে লাহে গৈ থাকিম। 1:30 বজাত পাবগৈ লাগিব, 1:30 বজাত ডিউটি আছে। তো বন্ধুসকল, ভিডিঅ'টো ইমান পৰলৈ চাই থকাৰ বাবে আপোনালোক সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টোৰ পৰা বাই বাই।